নমস্কাৰ সকলোকে অসম 24 চেনেললৈ স্বাগতম জনাইছো। আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটি হৈছে অসমৰ নিবনুৱাসকলৰ বাবে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ। ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে ঐতিহাসিক পদক্ষেপ। শীঘ্ৰেই অসমত আৰম্ভ হ'ব বিশাল নিযুক্তি প্ৰক্ৰিয়া। বিভাগে বিভাগে এতিয়া তুংগত হৈ উঠিছে প্ৰস্তুতি। 2 লাখ খালী পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিবলৈ চৰকাৰী কাৰ্যালয়ত তীব্ৰ তৎপৰতা চলিছে। বিভিন্ন বিভাগত থকা খালী পদসমূহ চিনাক্ত কৰি শীঘ্ৰেই এই নিযুক্তিৰ বিজ্ঞাপন মুকলি কৰা হ'ব। নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এয়া এক সোণালী সুযোগ। এই বৃহৎ নিযুক্তিৰ প্ৰতিটো আপডেট আৰু বিজ্ঞাপন প্ৰকাশৰ সঠিক খবৰ আটাইতকৈ আগতে পাবলৈ আমাৰ অসম 24 চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ দ্বিতীয় খবৰটিয়ে হৈছে ৰাজ্যৰ দৰিদ্ৰ আৰু গৃহহীন পৰিয়ালসমূহৰ বাবে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ তথা ভাল খবৰ। আপুনি এতিয়ালৈকে চৰকাৰী পকীঘৰ লাভ কৰা নাই নেকি? তেন্তে আপোনাৰ বাবে আহি পৰিছে এক সুখবৰ। নতুনকৈ লাখ লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ। হয়, আপুনি ঠিকেই শুনিছে। ৰাজ্যত গৃহহীন পৰিয়ালক পকীঘৰ যোগান ধৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে এক ডাঙৰ পদক্ষেপ। এই আঁচনিৰ অধীনত অতি শীঘ্ৰেই নতুনকৈ 16,810টা পৰিয়ালে লাভ কৰিব নিজৰ সপোনৰ চৰকাৰী পকীঘৰ। ইয়াৰ বাবে চৰকাৰীভাৱে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। যিসকল যোগ্য হিতাধিকাৰীয়ে এতিয়ালৈকে ঘৰ পোৱা নাছিল তেওঁলোকৰ বাবে চৰকাৰৰ এই সিদ্ধান্তই এক বৃহৎ সকাহ কঢ়িয়াই আনিব। অতি সোনকালে এই নতুন হিতাধিকাৰীসকলৰ তালিকা প্ৰকাশ পাব আৰু ঘৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। আজিৰ তৃতীয় খবৰটিয়ে হৈছে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে এতিয়া লৈ আহিছো এক অতি গুৰুত্বপূৰ্ণ খবৰ। ৰেচনৰ দাইল চেনি আৰু নিমখক লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব পাৰে এক বৃহৎ পদক্ষেপ। হয়, আপুনি ঠিকেই শুনিছে। আহিবলগীয়া ৰাজ্যিক বাজেটত হিতাধিকাৰীৰ বাবে থাকিব পাৰে এক অতি ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰি আগষ্ট মাহতে দৰিদ্ৰ পৰিয়ালসমূহক দিব পাৰে ডাঙৰ উপহাৰ। হয়, মনত পেলাই দিওঁ যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰীয়ে ৰেচনত দাইল চেনি আৰু নিমখৰ লগতে মিঠাতেলো বিনামূলীয়া কৰাৰ প্ৰতিশ্ৰুতি দিছিল। চৰকাৰী সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি এইবাৰ দাইল চেনি আৰু নিমখ ল'বলৈ 100 টকাটো বাদেই 100 টকাৰ সলনি 1 টকাও নিদিয়াকৈ অৰ্থাৎ সম্পূৰ্ণ বিনামূলীয়াকৈ এই সামগ্ৰীসমূহ পোৱাৰ সম্ভাৱনা অতি ক্ষীপ্ৰতৰ হৈ উঠিছে। আজি চতুৰ্থ খবৰটিয়ে হৈছে লখিমপুৰ জিলাৰ ঘিলামৰা গোগামুখ সংযোগী পথত এতিয়া এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। নেৰানে পৰা বৰষুণৰ ফলত বৃদ্ধি পোৱা বাঢ়নী পানীয়ে বুৰাই পেলাইছে গুৰুত্বপূৰ্ণ পথটো। চামপৰা দলঙৰ সমীপত নিৰ্মাণ কৰা দলঙৰ ওপৰেৰে এতিয়া প্ৰবল বেগেৰে বাগৰিছে বাঢ়নী পানী, যাৰ ফলত ঘিলামৰা আৰু গোগামুখৰ মাজত যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। আজি পঞ্চম খবৰটিয়ে হৈছে অসমলৈ আহি থকা মোবাইল ফোন ভৰ্তি এখন ট্ৰাকৰ পৰা বৃহৎ চুৰিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে। অভিযোগ অনুসৰি চোৰৰ এটা দলে ট্ৰাকখনৰ পৰা প্ৰায় 612টা মোবাইল ফোনৰ বাকচ চুৰি কৰি লৈ যায়। চুৰি হোৱা মোবাইলসমূহৰ মুঠ মূল্য প্ৰায় 12 কোটি টকা বুলি জানিব পৰা গৈছে। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু জড়িত লোকসকলক চিনাক্ত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। আজি ষষ্ঠ খবৰটি হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী নিধনৰ এক বৃহৎ পৰিকল্পনা ব্যৰ্থ। বন বিভাগ আৰু আৰক্ষীৰ যুটীয়া অভিযানত অৱশেষত জালত পৰিল দুটাকৈ চোৰাং চিকাৰী। এক গোপন সূত্ৰৰ পম খেদি কাজিৰঙাৰ অগৰাতলী ৰেঞ্জত চলোৱা হৈছিল এই ধাৰাবাহিক অভিযান। উদ্যানখনৰ DFO আৰু গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা এটা দলে এই অভিযান চলাই কৰায়ত্ব কৰে চোৰাং চিকাৰী দুটাক। ধৃত চোৰাং চিকাৰী দুজন হ'ল বোকাখাটৰ জিন্তু ওৰাং আৰু কাৰ্বি আংলঙৰ সৰ্বাং ৰংহাং। জানিব পৰা মতে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ কৰি বন্যপ্ৰাণী নিধনৰ এক ভয়ংকৰ পৰিকল্পনা ৰচনা কৰিছিল এই চক্ৰটোৱে। কিন্তু সিহঁতৰ এই পৰিকল্পনা কাৰ্যকৰী হোৱাৰ পূৰ্বেই অভিযানকাৰী দলটোৱে চিকাৰী দুজনৰ জিম্মাৰ পৰা এখন মটৰচাইকেলৰ সৈতে 2টাকৈ হস্তনিৰ্মিত বন্দুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে অসম 24 চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।